নমস্কাৰ, আজি আমি খাৰ বনাবলৈ লৈছোঁ। খাৰত মই প্ৰথমতে তেল আৰু জলকীয়া দি পেলাই তাত গৰম কৰি পেলাই আগতে ভাজি লৈছোঁ। মাছো 2 পিচ দিয়া আছে। তাৰপিছত সৰু সৰুকৈ আলু আৰু মূলা কাটি থোৱা আছিলে, সেইখিনি মই দি দিছোঁ। এতিয়া নিমখ অকণমান দি দিলোঁ আৰু এতিয়া অকণমান ভালদৰে লৰাই পেলাই এইটো ঢাকনেৰে ঢাকন দি থৈছোঁ। এতিয়া কিছু ৰং গুড়া দিছোঁ। ৰং গুড়া দি পেলাই আৰু নতুনকৈ এইখিনি ভালদৰে হেতালি দিছোঁ। তাৰপিছত জিৰা গুড়া দিলোঁ আৰু জিৰা গুড়া দিয়াৰ পিছত এনেকুৱা ৰং হ'ল। এতিয়া আদা বটি থোৱা আছিলে, আদা অকণমান দি দিলোঁ আৰু পানী দিলোঁ। তাৰপিছত পানী দি পেলাই সিজিবলৈ দি দিলোঁ, যাতে বস্তুখিনি সিজি যায় আৰু খাবলৈ টেষ্টি হয়। ইয়াতে আপোনালোকে দেখিছেই ধুনীয়া ৰং হৈছে, সিজিবলৈও লৈছে। এতিয়া আমি অলপ সময় আকৌ পানীখিনি শুহিবৰ কাৰণে সিজিব দিছোঁ। পানীখিনি শুহি যোৱাৰ পিছত ভজাৰ দৰে হোৱাৰ পিছত আমি এইখিনি এনেদৰে চাইছোঁ। আৰু খাৰটো হৈছে মেইন বস্তু। এইটো মই খাৰ দিলোঁ এইমাত্ৰ। ইয়াতে আমাৰ কলৰ খাৰ যিটো থাকে সেইটো দিছোঁ। আৰু আপোনালোক সকলোৱে জানে খাৰ বুলি ক'লে আমাৰ অসমীয়াৰ কেনেকুৱা আৱেগ এটা থাকে আৰু খাৰ খোৱা অসমীয়া বুলি আমাক সকলোৱে কয়। তো খাৰৰ আঞ্জাখন টেষ্টি হ'বৰ বাবে খাৰ দিছোঁ। এইটো খাৰৰ আমাৰ টেষ্টি হৈ গৈছে, আঞ্জাখন টেষ্টি হৈ গৈছে, দেখাতে গম পোৱা যায়। অলৰেডি এইটো আমাৰ সিজিবলৈ দিলোঁ, কিছু সময় উতলিবলৈ দিলোঁ। তাৰপিছত এতিয়া আমাৰ প্ৰায় হৈয়ে গৈছে, ৰেডি টু চাৰ্ভ হৈ গৈছে। এতিয়া চাৰ্ভ কৰিব পাৰি আৰু। মোৰ খাৰখন ৰেডি হৈ গ'ল। এয়া মোৰ খাৰ। তেন্তে না